বাপতি সাহোন তই মোক জীয়াই ৰাখিছিলি বাপতি সাহোন অকল মোকেই নহয় মোৰ সংস্কৃতিক জীয়াই ৰখাৰ প্ৰেৰণা দিছিলি বাপতি সাহোন আজি বৰ দুৰ্যোগৰ দিন আহিল বাপতি সাহোন মোৰ লগতে 15টা 12টা পৰিয়ালে জীয়াই আছিল বাপতি সাহোন কোনোবাই বজাইছিল কোনোবাই গাড়ী চলাইছিল বাপতি সাহোন মইতো পুঁজিপতি শিল্পী নহওঁ বাপতি সাহোন কোনোবাই বজাইছিল কোনোবাই সহযোগ শিল্প আগবঢ়াইছিল কোনোবাই গাড়ী চলাই আমাক লৈ গৈছিল সেই 15-18টা শিল্পকৰ্মত জড়িত মানুহ বাপতি সাহোন জীয়াই ৰাখিলি আজি কি কৰো আজি মই বৰ অসহায় বাপতি সাহোন তেওঁলোককো এমুঠি অন্ন দিব পৰা নাই মোৰ কণ্ঠ যেন হেৰাই গৈছে আজি মোৰ কণ্ঠ যেন হেৰাই গৈছে তথাপিতো মোৰ সহোদৰ সহৃদয় মোৰ ভাতৃভতীয়া পৰা খবৰ কৰিছে আজি বিহুৰ 3 দিন যে ককাই ক'ত আছ মই বোলো আছো ভাই সেইটো দিনততো মই কৰবাত বা আমি কৰবাত কণ্ঠৰে জীয়াই থাকিলোহেঁতেন কৰবাত ৰাইজক দুই এটা গান শুনাই আমাৰ জীৱনটো এনেকুৱাই বোলে ককাই যোৱা বছৰৰে কিবা এটা তোমাক দিব আছিল এই পৰত মই ফোন কৰা দেৰি হ'ল যদি তুমি বেয়া নাপাবা তোমাৰ একাউণ্ট নাম্বাৰ দিবা মই কিবা এটা পঠাই দিম মই বোলো ঠিক আছে তুমি তোমাক ভগৱানে সহায় কৰক বৰ কষ্ট পাইছো মোৰ বাপতি সাহোনে এনেকৈ বহুত